Hello friends, তো খবৰে খবৰ ভালনে? তো তোমালোকক শুনাবলৈ গৈ আছো কেইখনমান অসমীয়া ফেচবুক ফান্ডি মিমছৰ বিষয়ে। তো অলপ দেৰি নকৰি ভিডিঅ'টো উপভোগ কৰা। তিনিজনী বাপ্পাকি বৰিয়ে গৈছিল নাও চলাবলৈ আৰু তাৰ পাছৰ দৃশ্য এনেকুৱা। মানুহে যে কয় দুখৰ পাছত সুখ আহে, এই সুখবোৰ নিজে নিজে আহে নে কৰবাত এপ্লাই কৰিব লাগে? মোৰ অহাই নাই দেখোন। ভেকচিনৰ বাবে অনলাইন এপ্লাই কৰি থকা অৱস্থাত এজন অসমীয়া। লকডাউন খোলাৰ পিছত কিছুমান ল'ৰা কেলাকাৰ বয়ফ্ৰেণ্ড আছিলো। যেতিয়া সায়েন্সৰ ষ্টুডেণ্টে মেহেন্দি লগাই, লকডাউন শেষ হোৱাৰ পিছত যেতিয়া স্কুল আৰম্ভ হ'ব, তেতিয়া স্কুলত পঢ়ি থকা বাবু মাইনাহঁত যদি মোৰ এই ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক কৰিব, কমেন্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু যদি মোৰ চেনেলটোত আপুনি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইবটো কৰি দিব দেই। ধন্যবাদ।